গীতাত এষাৰ কথা আছে যে কৰ্ম কৰি যোৱা ফলৰ চিন্তা নকৰিবা। সাধাৰণতে আমি কথাটো ভেঙুচালি কৰিবলৈ কওঁ, হয়নে? কিবা যদি কাৰোবাৰ পৰা ইলেকশ্যনত কাৰোবাক হেল্প কৰি দিলা, হয় পাৰ্টি খুৱাব লাগিব, তাত কৰ্ম কৰি যা, ফলৰ আশা নকৰিবি। কৰ্ম কৰি, বাট ইটছ এ ভেৰি চিৰিয়াছ থিং। কৰ্ম কৰি যোৱা ফলৰ আশা নকৰিবা। দুজন ক্ৰিকেটাৰৰ কাহিনী কওঁ। যদি খুব বেছি ফলৰ আশা কৰা নহয়, সেইবিলাক মানুহ ফ্ৰাষ্ট্ৰেটেড হয়। ক্ৰিকেটৰ মই এক্সপাৰ্ট নহয়, তেওঁলোকৰ ক্ৰিকেটৰ শৈলী সম্পৰ্কে মই ক'বলৈ মোৰ যোগ্যতা নাই, তেওঁলোকৰ ধূলিও নহয় মই ভৰিৰ ক্ৰিকেটৰ সময়ত, কিন্তু তেওঁলোকৰ মেণ্টেলিটিটো মই ষ্টাডি কৰিব বিচাৰিছিলোঁ। আজি ৰাতিপুৱা আহি থাকোঁতে ভাবি আছোঁ, এইটো কথা কোনো কলেজত কোৱা নাই, সেইটো হয়তো মই আকৌ কৈছোঁ মই ভুল হ'লে ক্ষমা বিচাৰিছোঁ। এজন আছিল নাম কি, এটা নাম আগতে মানুহে খুব বেয়া পাইছিল, আজিকালি চোৱা, হোৱাটছ ইন দ্য নেম উইলিয়াম শ্বেক্সপিয়াৰে কৈছিল। কিছুমান নাম মানুহে বেয়া পায়। আজিকালি ধৰা বীৰেন যদি কোনোবা মাকে নাম থৈ দিয়ে, ল'ৰাই মানে মাই কি নাম থৈছে বীৰেন, হয়নে? ছোৱালীৰ নাম কোনোবা শেৱালী যদি আছে, কি নাম থৈছে শেৱালী। মোৰ লগত এজন, ৰ'বা কথা নাপাতিবা, এটা নাম মানে বেয়া নহয়, বেয়া বুলি কোৱা নাই, মানে আজিকালি ল'ৰা ছোৱালী দেই বহুতে আউটডেটেড বুলি ভাবে, সেইটো হ'ল ৰিংকু। ৰিংকি আকে পাপা গান এটাও আছে। কিন্তু হঠাৎ ৰিংকু সিং নাম শুনিছা নহয় এতিয়া? এই চোৱা, এতিয়া মানে এনেকুৱা নাম, ৰিংকু নাম থকাবিলাকে বুকু দপদপাই যায়। এই ৰিংকু, আছোঁ ভালে। ৰিংকু সিং প্লেড ইন দ্য IPL ফৰ কলকাতা নাইট ৰাইডাৰ্ছ আৰু 5টা 6 মাৰি এখন মেচ জিকাই দিলে। আৰু লগে লগে কি হ'ল, ৰিংকু নামটো হিট হৈ গ'ল। সেইকাৰণে নাম যদি বেয়া আছে দুখ নকৰিবা, তুমি এনেকুৱা কাম কৰা, তোমাৰ নাম চবে থয়, ৰাৱণ নাম নথয় চাবাচোন মানুহে। আচ্ছা, এইবিলাক দীঘলীয়া হৈছে, বহুত কথা আছে কৈ থাকিলে। ৰিংকু সিঙে কি কৰিলে, 5টা 6 মাৰি এক প্ৰকাৰৰ ইতিহাস কৰিলে। ক'ত? IPL-ত। তুমি ৰিংকুৰ বেকগ্ৰাউণ্ডটো যদি তোমালোকে জানা, তথাপিও মই কৈছোঁ, দেউতাকে ঘৰে ঘৰে চিলিণ্ডাৰ দিয়ে, ককায়েকে অটো চলায়। সেই ৰিংকু সিঙে গৈ কেনে 5টা 6 মাৰিলে, হাহাকাৰ লাগি গ'ল। আজিও চৰ্চা হয় ৰিংকু সিঙৰ, হয় নহয়? এতিয়া আৰু এজনৰ, অৰ্থাৎ তেওঁৰ ফ'কাছটো ক'ত আছিল? ৰিংকু সিঙৰ ক্ৰিকেটত। ক'ত আছিল ফ'কাছটো? ভাল খেলাৰ ফ'কাছ আছিল। কি আছিল? সি ট্ৰেইনিং কিহৰ কাৰণে কৰিছিল? ভাল ক্ৰিকেট খেলিবলৈ, ভাল ক্ৰিকেটিং শ্বটছ খেলিবলৈ। এই যে কৰ্ম কৰা, গীতাৰ লগত কেনেকৈ মিল আছে চোৱা মানুহৰ জীৱনত। তেওঁ কৰ্ম কৰি গৈছিল, তেওঁ কেতিয়াও ভাবা নাছিল মই এনেকুৱা চেঞ্চুৰী মাৰি দিম। কোনো ক্ৰিকেটাৰে নাভাবে। ভাল খেলি থাকে, তাৰপিছত চেঞ্চুৰীটো হৈ যায়, তুমি যায় যদি মই আজি চেঞ্চুৰী কোবামেই। আই থিংক দেট ইজ দ্য ৰং এটিটিউড, হয়নে? সিদিনাখন স্পিন বেছি হৈ থাকিব পাৰে, পিচখন ভাল হৈ থাকিব পাৰে বলিঙৰ কাৰণে, গতিকে তুমি চেঞ্চুৰী মাৰিম বুলি নাযাবা, বা তোমালোকে পঢ়ি শুনি ডাঙৰ চাকৰি এইটো মই কৰিমেই বুলি নাযাবা। ভালকৈ পঢ়া, কিবা এটা নিশ্চয় হ'ব, এটা এইম ৰাখি কেনে। ৰিংকু সিং কি হৈ গ'ল? হিৰো হৈ গ'ল। মই আকৌ কৈছোঁ, আমাৰ এইজনৰ, মই আকৌ কৈছোঁ যে ডেফিনেটলি তেওঁৰ ভৱিষ্যত বহুত ভাল হ'ব। অসমৰ এগৰাকী ল'ৰা হিচাপে মই অন্তঃকৰণেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ ভাল খেলক, বহুত ভাল খেলক। মই আনকি জীৱনত প্ৰথম ক্ৰিকেট খেল যোৱাবাৰ চাব গৈছোঁ, এইবাৰ IPL চাব গৈছোঁ ফৰ হিম অনলি, এণ্ড আই প্ৰেড টু গড ডেট তেওঁ ভাল খেলক। কিন্তু খেলৰ আগতে কি কৈ দিলে, IPL আৰম্ভ হোৱাই নাই, টুইট কি কৰি দিলে, মোৰ মনে কৈ আছে এইবাৰ মই এটা অভাৰত 4টা 6 মাৰিম। টুইট কি কৰি দিলে, মোৰ মনে কৈ আছে মই এটা অভাৰত, হয়নে? তাৰপিছত ট্ৰল হ'ব ধৰিলে। আই এম নট ক্ৰিটিচাইজিং দ্য কিড। আই থিংক, মই এইটো ৰাতিপুৱা ভবা কথাহে দেই, মই ক'তো পঢ়াও নহয়, ক'তো হেৰি কৰাও নহয়, মই ভবা কথা, এই মেণ্টেলিটিটো তাৰ প্ৰব্লেম হ'লে গীতাৰ শ্লোকত আছে যে কৰ্ম কৰি যোৱা ফলৰ আশা নকৰিবা। অৰ্থাৎ মই 4টা 6 মাৰিম এইবাৰ IPL-ত। IPL আৰম্ভই হোৱা নাই, যদি IPL নহয়, কৰোণা হয়, ক'ৰ পৰা মাৰিবা? হয়নে? যদি তুমি যিটো টিমত খেলা, অপেনাৰ দুটাই যদি প্ৰত্যেকখন খেল জিকাই দিয়ে, তুমি ক'ৰ পৰা মাৰিবা? চ' শচীন তেণ্ডুলকাৰে মই আজিলৈ কোৱা শুনা নাই মই চেনৱানক 8টা 6 মাৰি দিম। ধোনীয়েও কোৱা মই শুনা নাই, শুনিছা জানো কেতিয়াবা? সেইকাৰণে মই কৈছোঁ যে তোমালোকৰ কেৰিয়াৰবোৰতো কৰ্ম কৰি যোৱা, কষ্ট কৰি যোৱা, এইটো মই হ'বই লাগিব বুলি একদম জিদ বা অহংকাৰ নকৰিবা। যদি সেইটো নহয়, তেতিয়াহ'লে তোমালোকে মনত কি পাবা? দুখ পাবা। আজিৰ তাৰিখত সকলোতকৈ বেছি মিম চলি আছে ৰিয়ান পৰাগৰ, হয়নে? গতিকে চ' ইউ চি দ্য ডিফাৰেঞ্চ যে ৰিংকু সিং, তেওঁৰ বডি লেংগুৱেজতো হি ইজ ভেৰি হাম্বল এণ্ড ডাউন টু আৰ্থ। হি অলৱেজ ফ'কাছেছ অন দ্য ক্ৰিকেট এণ্ড শ্বৰ্টছ এণ্ড গেম। হি ৰেচপেক্টছ দ্য